আমাৰ গোলাঘাট জিলাৰ বনমালী প্ৰাথমিক শাখা নামঘৰত আমাৰ বাপসকলে আজি মাধৱ জয়ন্তী মহাপুৰুষ মাধৱ জয়ন্তীৰ লগতে বিশ্ব পৰিৱেশ দিৱস পালন কৰি তেখেতসকলৰ এয়া বৃক্ষৰোপণৰ এটি দৃশ্য আপোনালোকৰ আগত অৱগত কৰিলোঁ। আপোনালোকে ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চাওক কি সুন্দৰকৈ তেখেতসকলে এয়া বৃক্ষৰোপণ কৰি আছে। এয়া কিন্তু চাবলগীয়া হৈছে, বৰ সুন্দৰ পৰিৱেশৰ কাৰণে আমাৰ বাপসকলৰ প্ৰচেষ্টা অটুট ৰখাৰ চেষ্টাৰে তেখেতসকলক এয়া মই আপোনালোকৰ আগত দেখালোঁ। লগতে তেখেতসকলক মোৰ সেৱা জনাই আৰু সকলো লোকে মই ধন্যবাদ জনাই আজি মোৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ আৰু ভিডিঅ'টি সকলোকে চোৱাৰ বাবে মোৰ মৰমৰ বন্ধু বান্ধৱীসকল ধন্যবাদ। এইপিনে চাব অকণমান এইপিনে অকণমান চাব এইপিনে মানে অকণমান কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ এইপিনে চাব আপুনি অকণমান পুলিটো ভিডিঅ' কৰি আছোঁ। সম্পাদক বাপ এই দুটা সভাপতি সম্পাদক আৰু এইটো আমাৰ নামঘৰীয়া তেতিয়া গুটি বেছিকৈ লাগিব। এটা জাহাজী এটা ভীম জেগা নাই জাহাজী ভাল আছে মানে পাতৰ কাৰণে ভাল জেগা নাই কাৰণে মস্কিত